हेलो एवरीवन আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই ভাবিছো এটা লং ভিডিঅ' বনাও কিয়নো মই মিনি ব্লগ দি থাকো তো আজি পূজা চাবলৈ যাম সেইকাৰণে ভাবিছো পূজা চাব যোৱা দিনা এটা লং ভিডিঅ' দি দিও আৰু কৰিব মানে চেষ্টা কৰিম আজি কিয়নো মই কৰিব ভালকৈ নাজানো এতিয়া কি কথা কৈ আছো আৰু হেতু গম পোৱা নাই ভালকৈ কথা ক'ব নাজানো আপোনালোকে কাৰণে ক্ষমা কৰিব দেই যদি কথা কোৱা মানে ভুল হয় মোৰ আৰু এতিয়া মই পূজা চাবলৈ ওলাবলৈ ৰেডি হ'বলৈ লৈছোঁ চুলি মই দেৰিকৈ ধুলোঁ দেৰি সেৱা কৰিব লাগিব সেইকাৰণে চুলি তুলি ধুই ল'লোঁ আৰু এতিয়া কি পিন্ধো লাগিছে এটা আছে কুৰ্তা ছেট আৰু পেণ্ট মই দুটাৰ ভিতৰতে যিকোনো এটা পিন্ধিম তো ভাবিছো কুৰ্তা ছেট দুটা আৰু ভাবিছোঁ কুৰ্তা ছেট আৰু পেণ্ট টপ দেখাই লৈছোঁ এয়া দেখাই লওঁ ভাবিছোঁ কি যে কৈ দিছোঁ মানে মোৰ মুখত এনেকৈ কথাবিলাক ওলায় সেইকাৰণে মই লং ভিডিঅ' বনাব মন নাযায় কিন্তু হ'লেও বনাবই লাগিব বনাই মই যদি কৈ থাকোঁ তেতিয়া মোৰ ভাল হ'ব সেইকাৰণে মই ইয়াৰ পৰাই চেষ্টা কৰিব লাগিব হে গাইজ এতিয়া মই এই টপ আৰু পেণ্টকে পিন্ধিলোঁ কুৰ্তিযোৰ নিপিন্ধিলোঁ মায়েও ক'লে যে পেণ্টৰ টপকে পিন্ধিলোঁ তো এতিয়া মই ওলাই মেলি অলপ আধা আধি হৈছে আৰু এতিয়ালৈকে মোৰ চব ভালকৈ হোৱা নাই তো ভালকৈ ওলাই পিনে আপোনালোকক দেখাই গাইজ মই শিৱসাগৰ পূজাশালীত পাই গ'লোহি আৰু ইয়াত মই প্ৰথমে দেৱী মাৰ ওচৰলৈ আহিছোঁ সেৱা কৰি ল'বলৈ তাৰপিছতে বাকীবোৰ চাম আৰু প্ৰথমে মই দেৱী মাক কৈ লৈছোঁ যে আমাৰ ঘৰৰ সকলোকে ভালদৰে ৰাখিব লাগে শক্তি দিব লাগে মোকো আৰু জীৱনত আগবাঢ়ি যাবলৈ আপোনালোককো কৃপা কৰক তাৰে কামনা কৰিছোঁ আৰু এয়া হৈছে শিৱসাগৰ পূজাশালীৰ পৰিৱেশ মই আহি পাই গ'লোঁ সেই পূজাশালী আৰু প্ৰথমে খাইছোঁ মই জেলেপি একো বস্তু নাজানা নাই আগে জেলেপি খাই লৈছোঁ মানে ভিৰ মানে একো দোকানত কিনিবই নোৱাৰি সেইকাৰণে জেলেপিকে খাই লৈছোঁ যেতিয়া মই ইয়াত আহিলোঁ হয় খালি মই অলপো ভাল লগা নাই মানে মই পেহী ছোৱালীৰ লগত আহিছিলোঁ তাইও এক্সাইটেড গ'ল ময়ো এক্সাইটেড গ'ল আৰু বিশেষকৈ মই লগৰ কেইজনমান লগ কৰিম ভাবিছিলোঁ দেই সিহঁতিও ঘৰলৈ গ'লগৈ তো মই অকলে পূজা চাই ভাল লগা নাই হে গাইজ তো এতিয়া মই ভিৰৰ পৰা অলপ ওলাই আহিলোঁ কিয়নো এতিয়া ঘৰ যাব হৈ গ'ল পূজা চাই আৰু ইমানেই বেছি তাত ভিৰ মই সেইকাৰণে আপোনালোকক বেছি ক্লিপ লৈ দেখুৱাবও নোৱাৰিলোঁ কি কৰোঁ কি নকৰোঁ লাগিলে তো এতিয়া আৰু ঘৰলৈ গ'লেতো মায়ে পূজা বুলি ক'লে জেলেপিয়ে বিচাৰিছোঁ মই ল'লোঁ ইয়াত জেলেপি আৰু পোৱালীজনীৰ কাৰণে আমাৰ পুকুনি তাইৰ কাৰণে লৈছোঁ এইবিলাক বস্তু আৰু ভাইটিকেইটাৰ কাৰণে এতিয়া কিবি খাম আৰু ঘৰ যাম তো গাইজ এতিয়া মই খাবলৈ বুলি লৈছোঁ গাইজ মোৰ এতিয়া খাই মেলি হৈ গ'ল আৰু এতিয়া ঘৰ যাম আৰু ঘৰত গৈ মই আপোনালোকক লগ পাইছোঁ হে গাইজ কালি মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ মানে পূজা চাই আহিলোঁ বহুতেই ৰাতি হৈ গ'ল ভিডিঅ' বনোৱা মানে অৱস্থাত নাই ভাগৰো লাগি আছিলে সেইকাৰণে ভাবিলোঁ এতিয়াই ভিডিঅ'টো এণ্ড কৰোঁ আৰু এতিয়াও মই খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু ভাবিলোঁ যে ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে মোক মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই লগ পাই আছোঁ বাই বাই